হেল্ল' বন্ধুসকল, এতিয়া আমি আছোঁ মিৰ্জা। আমি এয়া পেট্ৰল পাম্পত তেল চেল ভৰাই ল'লোঁ বঢ়িয়া কৰি। এতিয়া আমি যাব ওলাইছোঁ পাৰ্বতী পাহাৰ, বক' পাৰ্বতী পাহাৰ। বহুত দিনৰ মূৰত ওলাইছোঁ, নতুন বছৰত ভিডিঅ' বনোৱাই হোৱা নাছিলে। আজি লগৰবিলাকে ক'লে যাওঁ বুলি, সেইবাবে ওলালোঁ। বলক এতিয়া জাৰ্ণিটো দেখুৱাই আছোঁ আপোনালোকক, আৰু তাত গৈ পেলাই কি দেখা পাওঁ কৈ আছোঁ। নে কি ৰাতুল? বিজয় পুৰা এক্সাইটেড দিয়া। এই বেগটো মোক দি দিয়া। আজি পুৰা উইণ্ড ব্লাষ্ট আহিব পাৰে, কাৰণ ফুল হেলমেটটো পিন্ধি অহা নাই, হাফ হেলমেটেই পিন্ধি আহিলোঁ মই। আমাৰ আৰু লগৰ এজন আহি আছে, তাৰ অকণমান দেৰি হৈ গ'ল। বিজয়, কেনে ফিলিং? বন্ধুসকল, আমাৰ ঘৰৰ পৰা ওলাওঁতে বহুত লেটকৈ ওলালোঁ, আৰু এতিয়া টাইম 2:15 হ'লে। আজি বহুত দেৰি হৈ গ'ল ওলাওঁতে। আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ, আগত অহা নাছিলোঁ। বন্ধুসকল, ফাইনেলি চিত্তৰঞ্জন ডেকা আহি পালে। ইয়াৰ পৰা বক' বেছি দূৰ নহয়, আৰু অকণমানে যাব লাগিব, প্ৰায় 5 কিলোমিটাৰমান যাব লাগিব। তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। ৰাতুল, কেনেকুৱা লাগিছে আহি পেলাই? আমি পাৰ্বতী পাহাৰলৈ যোৱা ৰাস্তাত আহিলোঁ। এতিয়া ইয়াৰ পৰা কিমান দূৰ যাব লাগিব গম নাপাওঁ। এয়া আমাৰ চিত্তৰঞ্জন ডেকাই চিনি পায়, তাৰ চাহাৰাত গৈ আছোঁ বৰ্তমান। তাক বহুত টাইম ৰখি ৰখি আমি লগ পালোঁ ফাইনেলি। এতিয়া বলক কি দেখা পাওঁ দেখুৱাই আছোঁ আপোনালোকক। ৰাস্তাটো খুবেই বেয়া। বন্ধুসকল, আমি গৈ আছোঁ এইখন পাহাৰত। ফাইনেলি বন্ধুসকল আহি পালোঁ আমি গেট। এতিয়া গাড়ীবোৰ পাৰ্কিং কৰি পেলাই যাব লাগিব। শ্ৰী শ্ৰী মা পাৰ্বতী দেৱীৰ থান। আছে নিশ্চয়, সেইকাৰণে বাঘ আছে, বাঘ মানুহ নাই বাঘ আছে। বঢ়িয়া লাগছে জেগাটো। লকডাউন কি লকডাউন?
বাঘেলে তোক মই কম নেকি মই আগে পলাম এইগিলাখান জাগাত মাৰো গছ গছনি আনবি আজি বিজয় হিৰো আৰু কি ঐ হয় আন্ধাৰ যাব সোনকালে আহে নাহাই কিয়া ঘূৰি যাব তো বন্ধুসকল ফাইনেলি আমি উঠি আছো পাৰ্বতী পাহাৰত আৰু চবৰে অৱস্থা এতিয়া বেয়া হৈ আহি আছে লাহে লাহে নাই মোৰ বেয়া হোৱা নাই বেয়া হোৱা নাই ভাগৰ লগা বুলি কৈ আছা নিজে কামাখ্যাত যায় কামাখ্যা মন্দিৰ যায় বেছি নাচাব বেয়া কথা দে হ'ব এনেকে ব্লক কৰিবি তই বেছি নাচাব বেয়া কথা বেছি চালে আগত দেখিছোৱা তো বন্ধুসকল আৰু বহুতখিনি উঠিব লগা আছে যায়ে নাপাওঁ তো বন্ধুসকল ইমানখিনি ওপৰত উঠি আহিলোঁ বাকী কেইজনতো আহিবই পৰা নাই সিহঁতে তলতে ৰখিলে আৰু চবচে বেছি কি কয় এইটো জষ্ট ইয়াৰ পুৰা উঠি আছে ৰখি চিষ্টেমে নাই ছাপ্লিমেণ্ট লৈছি না সি জিম মাৰি আছে কি কম মুখতে কথাই ওলাই নাহে ইমান ভাগৰ লাগিছে তো বন্ধুসকল প্ৰায় আমি 30% মান আহিলোঁ চাগে আৰু 70% আছে বাকী 70% আহিলোঁ নেকি মোৰ ভুল হৈছিলে 70% প্ৰায় বন্ধুসকল 70% আহিলোঁ আৰু 30% বাকী আছে বাকী কেইজনেতো আহিবই পৰা নাই বন্ধুসকল আপোনালোক এটা ধুনীয়া নজাৰা দেখুৱাইছোঁ চাই ল'ব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে वाओ क्या नज़ारा है ये एन्जॉय करक एन्जॉय অলপ সোনকালে আহিলে পোহৰ থাকিলে হয় আৰু ভালকৈ দেখুৱাব পাৰিলে হয় এতিয়া কি কম আৰু ফাইনেলি আমাৰ মহাপুৰুষ দুটা চুচাৰি বাগৰি আহি পালে ফাইনেলি আমাৰ পাম ফাটি গ'ল কেনেকুৱা পাম পাম ফাটছি না সদায় বাতা না শ্রী শ্রী কার্তিক মন্দির ओह माय गॉड क्या नजारा है ये কৰি লওঁ নেকি 4টা বজাত বোলো বন্ধ হ'ব
তো ফাইনেলি বন্ধুসকল আমি মন্দিৰ আহি পালোঁ আৰু মন্দিৰৰ পৰা তলৰ ভিউ চাই লওক। এতিয়া পূজা অকণমান কৰি ল'ম, কৰি পেলাই আমি দেখুৱাই আছোঁ আপোনালোকক। এর পরে একদম উড়ি যাও যাও লাগছে উড়ি যাও যাও কি হ'ল ৰাতুল? তুমি মোক রিল বনাই আছা। আমি যাই আগতে কিবা চাই থাকো যাও দে ক ক তো বন্ধুসকল পাৰ্বতী পাহাৰ আহিলোঁ, মন্দিৰৰ দৰ্শন কৰিলোঁ। এতিয়া আমি গৈ থাকোঁ নে কি ৰাতুল? হা কেনেকুৱা লাগিল আহি পেলাই? বঢ়িয়া লাগিছে, বঢ়িয়া ভিউ। আৰু কিবা ক'বা? আপোনালোকে আহক, ভাল লাগিব। অঁ তো ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।